নমস্কাৰ এনি পলিটিক্যাল চাই থকাৰ বাবে ধন্যবাদ দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পল্লৱী চাওঁ হওক আজি দিনটোৰ শীৰ্ষ বাতৰিসমূহ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচনী আয়োগৰ দিল্লীৰ বিজ্ঞান ভৱনত সংবাদমেল সম্বোধন কৰি ঘোষণা নিৰ্বাচন আয়োগৰ 19 এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন দেশত 7টা পৰ্যায়ত হ'ব নিৰ্বাচন অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মেত অনুষ্ঠিত হ'ব নিৰ্বাচন 4 জুনত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল নিৰ্বাচনৰ প্ৰাকক্ষণত আপ অসমৰ 2 নেতাৰ পদত্যাগ উপসভাপতি জিতুল ডেকা আৰু মুখপাত্ৰ সুশানাথৰ পদত্যাগ গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰ আদায়ৰ ক্ষেত্ৰত 10% ৰেহাই ঘোষণা জিএমচিৰ 1 এপ্ৰিলৰ পৰা 31 মেৰ ভিতৰত কৰ আদায় দিয়া হ'বলৈ এই ৰেহাই একথা জনালে মেয়ৰ মৃগেন হৰণীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিত যোগদান কাৰ্যসূচী আপৰ 2 পদত্যাগী নেতা জিতুল ডেকা আৰু সুশানাথৰ বিজেপিত যোগদান লগতে বিজেপিত যোগদান কংগ্ৰেছৰ নিলম্বিত নেতা দাদু তায়ে সহ বিভিন্ন দলৰ পৰা অহা বহু সংখ্যক লোকেও কোকৰাঝাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা বিপিএফৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিধায়ক খাম্পা বৰগয়াৰীয়ে দৰং ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিধায়ক দুৰ্গাদাস বৰুৱে